हेलो गाइस अस्सलामु आलैकुम वेलकम बैक टू माय चैनल। আজি মই আপোনালৈ লৈ আহিছো পারফেক্ট ফুচকাৰ ৰেচিপি। সো স্কিপ নকৰাকৈ ভিডিওখন শেষলৈ চাব। তো বলক স্টার্ট কৰো। পারফেক্ট ফুচকা বনাবলৈ কিন্তু আমাৰ মেজারমেন্টটো ঠিক হ'ব লাগিব। সো মই ইয়াত 1 কাপ মান সুজি দি দিছো। আৰু চাহৰ চামুচেৰে 3 চামুচ ময়দা দি দিছো। সুজি আৰু ময়দাখিনি মই চামুচেৰে অলপ মিলাই লম ভালদৰে। এতিয়া ইয়াত মই গৰম পানী দি দিছো। মই ইয়াত উতলা গৰম পানী দিছো। এতিয়া বহুত গৰম হয় সেই কাৰণে মই চামুচেৰে লাৰি দিছো। অলপ ঠাণ্ডা হোৱাৰ পিছত মই সুজি আৰু ময়দাখিনি ভালদৰে মথি লম। আমাৰ ডোখিনি কিন্তু বেছি ঢিলা বা বেছি টাইট হ'ব নালাগে। আমি যে নরমালি ৰুটি বনাও তাতকৈ অলপমান টান হ'লেই হ'ব। সো চাওক মই এইদৰে ডোখিনি ভালদৰে মাৰি লৈছো। সো এতিয়া মই 1 ঘণ্টাৰ কাৰণে থৈ দিম। ফুচকাৰ পানী বনাবলৈ মই ইয়াত তেতেলী ভিজাই লৈছো। 10 মিনিট মান তেতেলীখিনি থৈ দিম। চাওক 10 মিনিট পিছত কিন্তু আমাৰ তেতেলীখিনি ভালদৰে ভিজি গৈছে। এতিয়া মই এইদৰে এটা বাটিত এই চামনিৰে তেতেলীখিনি ভালদৰে চাকি লম, কাৰণ তেতেলীত বহুত লেতেৰা থাকে, মানে সৰু সৰু বাকলি থাকে, সেইবোৰ যাতে আমাৰ পানীত নাযায়। এতিয়া মই নৰ্মাল পানী দি দিছো। এতিয়া দি দিছো হাফ টিস্পুন ধনিয়া গুড়ি, হাফ টিস্পুন জিৰাৰ গুড়ি, হাফ টিস্পুন জলকীয়া গুড়ি, সোৱাদ অনুসৰি নিমখ, हाफ टीस्पून जलजीरा पाउडर, সৰু সৰুকৈ কাটি থোৱা ধনিয়াৰ পাত দি দিছো আৰু পানীখিনি ভালদৰে মিলাই লৈছো। ফ্লেভাৰৰ কাৰণে 2 টুকুৰা মান নেমু দি দিছো, এইটো অপচনেল হয়। সো ৰেডি হৈ গ'ল আমাৰ ফুচকাৰ পানী। ফুচকাৰ আলু চাটনি বনাবৰ কাৰণে মই ইয়াত 4-5টা আলু বইল কৰি লৈছো। আলুখিনিৰ পৰা মই বাকলি গুচাই লৈছো। এতিয়া হাতেৰে মই আলুখিনি ভাঙি লম। একেবাৰে চাটনি নবনাও, মানে যাতে গোটা থাকে সেইদৰে ভাঙি লম, অলপ অলপ গোটা থাকে যাতে। মই ইয়াত ডাঙৰ 2টা পিয়াজ সৰু সৰুকৈ কাটি লৈছো, 4-5টা জলকীয়া সৰু সৰুকৈ কাটি লৈছো আৰু ধনিয়া পাতখিনি সৰু সৰুকৈ কাটি লৈছো। এতিয়া ইয়াত মই কাটি থোৱা পিয়াজ, কেঁচা জলকীয়া, ধনিয়া পাত গোটেইখিনি ইয়াত দি দিছো। ইয়াত মই বইল কৰা ৰঙা বুট লৈ লৈছো।
এতিয়া দি দিছোঁ হাফ টিস্পুন জিৰাৰ গুড়ি, হাফ টিস্পুন জলজিৰা পাউডাৰ আৰু বুটখিনি দি দিছোঁ। ভালদৰে মিক্স কৰি লৈছোঁ। হাফ টিস্পুন জলকীয়া পাউডাৰ, সোৱাদ অনুসৰি নিমখ। ভালদৰে চাটনিখিনি মিক্স কৰি ল'ম। চ' ৰেডি হৈ গ'ল আমাৰ ফুচকাৰ আলু চাটনি। চ' এতিয়া মই ফুচকাখিনি বনাই ল'ম। চ' 1 ঘণ্টা থোৱাৰ পিছত আমাৰ ডৌখিনি কিন্তু আগতকৈ ফুলি গৈছে। চ' এতিয়া মই আৰু অলপ ডৌখিনি মঠি ল'ম ভালদৰে। এতিয়া ইয়াৰ পৰা অলপমান ডো লৈ কেনে মই সৰু সৰু বল বনাই ল'ম। বাকী ডোখিনি কিন্তু মই ঢাকি ৰাখিম। এইদৰে ময়দা লগাই এতিয়া মই বলছবিলাক বেলি ল'ম। এতিয়া মই বেলি লৈছোঁ এইদৰে, না বেছি মোটা না বেছি পাতল, যেনেকৈ আমি ৰুটি বনাওঁ সেইদৰে বেলিলে হ'ল। চাওক এইদৰে। আপোনালোকৰ সুবিধাৰ কাৰণে মই আৰু এটা বেলি দেখাই দিছোঁ, চাওক। ফুচকা আপুনি সৰু ডাঙৰকৈ আপোনাৰ যেনেকৈ ভাল লাগে সেইদৰে বেলিব পাৰে। মই ইয়াত কেইটামান সৰু কেইটামান ডাঙৰকৈ বেলি লৈছোঁ। বাকী ফুচকা কেইটাও মই এইদৰে বেলি ল'ম। চাওক মই কেইটামান ফুচকা বেলি লৈছোঁ। এতিয়া মই এইখিনি ভাজি ল'ম। মই তেলখিনি ভালদৰে গৰম কৰি লৈছোঁ। এতিয়া মই এটা এটাকৈ ফুচকা দি দিছোঁ। চাওক, দিয়াৰ লগে লগে কিন্তু ফুচকাটো ফুলি উঠিব। এইদৰে মই এটা এটাকৈ দি দিছোঁ। ফুচকাবিলাক ফুলি উঠাৰ পিছত লগে লগে গেছৰ ফ্লেমটো কমাই দিব, নহ'লে কিন্তু ভিতৰৰ পৰা ফুচকাবিলাক ক্ৰিস্পি নহ'ব। মই কিন্তু ফুচকা ভজাৰ টাইমখিনি স্কিপ কৰা নাই, মই আপোনাক গোটেইখিনি দেখাইছোঁ যাতে আপোনালোকে গম পায় যে মই কিদৰে ফুচকাখিনি ভাজি লৈছোঁ। চাওক, মই যিদৰে কৰিছোঁ সেইদৰে কৰিব। অলপ টাইম লৈ কিনে ফুচকাখিনি ল' ফ্লেমত ভালদৰে ভাজি ল'ব লাগিব। হাই ফ্লেমত ভাজিলে মানে আপোনাৰ ভিতৰৰ পৰা কেঁচা থাকিব আৰু ওপৰত ৰঙা হৈ যাব, যাৰ কাৰণে আমাৰ ফুচকা ক্ৰিস্পি নহ'ব। পাৰফেক্ট ফুচকা বনাবলৈ আপোনাৰ কেইটামান টিপছ মনত ৰাখিব লাগিব। ফাৰ্ষ্ট, আপুনি যোনটো চুজি ইউজ কৰিব সেইটো যাতে মোটা দানা থকা হয়। ছেকেণ্ড, আপোনাৰ মেজাৰমেণ্টটো যাতে একেবাৰে পাৰফেক্ট হয়, কম বেছি যাতে নহয়। থাৰ্ড, আপুনি যেতিয়া ফুচকাখিনি ভাজিব তেতিয়া ল' ফ্লেমত অলপ টাইম লৈ কিনে ফুচকাখিনি ভাজিব, যাতে আপোনাৰ ফুচকাখিনি ভিতৰৰ পৰাও ক্ৰিস্পি হয়। চাওক, মই এইদৰে চামুচেৰে ফুচকাৰ ওপৰত এইদৰে গৰম তেল দি দিছোঁ, যাতে মোৰ ফুচকাখিনি দুইফালৰ পৰাই ক্ৰিস্পি হয়।
আপোনালোকলৈ এটা অনুৰোধ, মোৰ ভিডিঅ'খন ভাল লাগিলে প্লিজ এখন লাইক কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই কিবা নতুন ৰেচিপি আপলোড দিলে সবৰ আগতে আপোনাৰ তাত যায়। ফুচকাখিনি ভালদৰে ভাজা হৈ গৈছে, এতিয়া মই উঠাই লৈছোঁ। এইদৰে মই বাকী ফুচকাখিনিও ভাজি ল'ম। সো ৰেডি হৈ গ'ল আমাৰ ফুচকা। মই আপোনাক এটা ভাঙি দেখুৱাই দিছোঁ, চাওক কিমান ক্ৰিস্পি হৈছে। সো চালে ন কিমান ইজিলি পাৰফেক্ট ক্ৰিস্পি ফুচকা বনালোঁ। আপোনালোকেও ঘৰত বনাওক আৰু এনজয় কৰক। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে থাকিব। আজিৰ কাৰণে আহিছোঁ, বাই বাই।